মাজনী, কি কৰিছ? মোৰ কাম কৰি কৰি বহুত ভাগৰ লাগিছে। অলপমান কামত সহায় কৰি দেচোন। মই কিমান কাম কৰিম, তই অকল গান গাই গাই বহি থাক। গান গালে কি পাবি? একো নাপাও। মা, কি চিঞৰ-বাখৰবোৰ কৰি আছা? তুমি জানাইচোন মই সৰুৰ পৰা গান গাই ভাল পাওঁ, সেইকাৰণেহে গান গাইছো। কিবা গান গাবলৈ তোক মানা কৰা নাই, কিন্তু কামৰ সময়ত নহয়। কলেজ যাব আছে, ইয়াতে বহি গান গাইছ। যা জল্দি ওলাগে। যাম নহয় কলেজলৈ। আজি এনেও গানৰ প্ৰেক্টিচ আছে। অকণমান প্ৰেক্টিচ কৰি ল'লে মই ভাল হ'ব কম্পিটিশ্যনত ভাগ ল'বলৈ। পঢ়া শুনা কি কৰিলি? গান গাইতো তোৰ জীৱনটো নচলিব। মাৰক দেখিছনে নাই? গান ময়ো গাইছিলোঁ, কিন্তু কি হ'ব, এতিয়াতো ভাতৰ চৰুতে গান গাব লাগে। মা, তোমালোকৰ কথা বেলেগ আছিলে। তোমালোক আগৰ দিনৰ আছিলা। আগতে চাকৰি বাকৰি ইমান হেৰি নাছিলে। আজিকালিতো তোমাৰ গানতো বহুত কেৰিয়াৰ আছে ন, সেইকাৰণে মই গানত ফ'কাছ কৰিছোঁ। পঢ়া শুনাও বাদ দিয়া নাই দিয়াচোন, কলেজলৈতো গৈয়ে আছোঁ, কমপ্লিট ক্লাছ কৰিছোঁ। তুমিনো কিয় টেনশ্যন ল'ব লাগে ইমান? মোৰ টেনশ্যন নহয়, কাৰ টেনশ্যন হ'ব? পাপাৰো টেনশ্যন বহুত হৈছে। তইহে জানো আৰু কি কৰিবি। যা যা, কলেজ ওলাই যা। এতিয়া ভাতটো খাই যাবি, মই বনালোঁ। আৰু তুমি ইমান চিঞৰ-বাখৰ কিয় কৰি থাকা? মই গানৰ ৰিয়াজহে কৰিছোঁ কিবা। মোৰ লগৰ ছোৱালীবোৰে চব বয়ফ্ৰেণ্ডৰ লগত চেটিং কৰি থাকে, মইতো তেনেকুৱা কৰা নাই। গম পাইছোঁ মাজনী, সেইকাৰণেতো তোক মই বেছি একো নকওঁ। খালি মাৰে যেতিয়া কাম কৰিব অলপমান সহায় কৰি দিবি, পিছত যাতে তোৰ কষ্ট নহয়। ঠিক আছে মা, তুমি আজিৰ পৰা মোক ক'বা, মই কি কাম কৰিব লাগে কৰি দিম। এতিয়া মই যাওঁ, মোৰ দেৰি হৈছে। কি যে হ'ব নহয় ছোৱালীটোৰ, ইমান গানৰ নিচা। তেনেকে যদি পঢ়াত হোৱা হ'লে টপ কৰিলে হ'লে কলেজত। বাৰু যি নহওক, মই যাওঁ এতিয়া, কাম বহুত পৰি আছে। আৰে শ্ৰেয়া, তোৰ গানৰ প্ৰেক্টিচ কেনেকুৱা হৈছে? আজিতো কম্পিটিশ্যন আছে তহঁতৰ। চলি আছে আৰু, এতিয়া ক'ব নোৱাৰোঁ। কম্পিটিশ্যনৰ পিছতহে ক'ব পাৰিম কিনো হয়। ঘৰততো প্ৰেক্টিচ কৰিবলৈ নাপাওঁৱেই, মায়ে যিহে বকন দিয়ে, পঢ়া শুনা নাই, অকল সেয়াই কৰি থাক বুলি। তাকে ময়ো গ্ৰুপ ডান্সতে দিওঁ নেকি। কষ্টিউম নাই পিছে, তোৰ ওচৰত বাৰু এনেকুৱা ৰঙা নীলা শাৰী হ'ব নেকি? মোক লাগিছিলে। হ'ব দে, নালাগে। শাৰী নাই, মেখেলা চাদৰ ওচৰত আছে নেকি? এবাৰ সুধি চাম। পিংক কালাৰ লাগে যদি লৈ ল'বি। তোৰ আজিকালি মন চন ইমান মৰা কিয়? কাৰোবাৰ লগত কিবা লাগিলি নেকি ক্লাছত? একো নাই হোৱা, কি হ'বনো, মোৰ ক্লাছলৈ যাওঁ। কি যে হ'ব, খানা বনাই বনাই বহুত আমনি লাগিছে। শ্ৰেয়া এতিয়ালৈকে আহি পোৱাহি নাই, বহুত টেনশ্যন হৈছে। ফোন কৰিব লাগিব তাইক। মাজনী মোৰ বহুত ভাল, একো কথাতে না নকৰে, কিন্তু তাইৰ গান গাই থাকিলে পঢ়িব কেতিয়া? আৰু নপঢ়িলে চাকৰি নাই। আজিকালিৰ দিনত গান গাই জানো কিবা হয়? একদম কথা ক'লে নুশুনে। তাৰ পাপাৰ লগত একবাৰ কথা পাতিব লাগিব। মা, অ' মা, মই কলেজৰ পৰা আহি পালোঁ। তুমি কিটচেনত সোমাই কি কৰি আছা? আৰে মাজনী, আহি পালি? ইমান দেৰি কিয় কৰিলি? মোৰ বহুত টেনশ্যন হৈ গৈছিলে। কি যে আৰু, মইনো কিমান দেৰি কৰিছোঁনো, 4টাহে বাজিছে কিবা। আৰু শুনা না, গুড নিউজ আছে, মই যে কম্পিটিশ্যনত ফাৰ্ষ্ট হ'লোঁ। বাৰে বা, মোৰ ছোৱালীটো ইমান ভাল কাম কৰি আহিছে, কম্পিটিশ্যনত ফাৰ্ষ্ট প্ৰাইজ আনিছা বা। তোৰ চব ভাল লাগে, তই গান গাও, তই ভালকে পঢ়, কিন্তু মাজনী মোৰ এটাই টেনশ্যন লাগে, গানটোৱে জানো তোক শাদিৰ পিছত কামত দিব। নকৰিও লাগে না আজিকালিৰ দিনত। মা, তুমি চিন্তা কিয় কৰিছা? মই গানো গাম, চাকৰিও কৰিম। তুমি অকল মোৰ ওপৰত বিশ্বাস ৰাখা, তুমি বহুত টেনশ্যন লোৱা। ঠিক আছে ঠিক আছে, তই যি ভাল দেখ কৰ, কিন্তু আমাৰ নাক কান নাকাটিবি বছ। বাৰু, মই এতিয়া যাওঁ, মোৰ বহুত ভাগৰ লাগিছে। মই গৈ ৰুমত শুই থাকোঁগৈ, ভাত মই পিছত খাম।
বহুত মজা লাগিলে দেই আজি ৰাহুলক হৰাই। মইতো ভবাই নাছিলোঁ যে ৰাহুল মোৰ কম্পিটিটৰ হ'ব আৰু তাক মই হৰাই ফাৰ্ষ্ট প্ৰাইজ লৈ আহিম বুলি। বাৰু যি নহওক, এতিয়া মই পল্লৱীলৈ এটা কল কৰোঁ। তাইৰ বা ডান্স কম্পিটিশ্যন কি হ'ল। না, এতিয়া তাইক ফোন নকৰোঁ। মই গানকে অলপ প্ৰেক্টিচ কৰি লওঁ নেকি। হিন্দী গান এটাই প্ৰেক্টিচ কৰোঁ নেকি ভাল চাই। নেক্সট কম্পিটিশ্যনত কামত আহিব। आज जाने की जिद ना करो, आज जाने की जिद ना करो, यूं ही पहलू में बैठी रहो, यूं ही पहलू में बैठी रहो, आज जाने की जिद ना करो, आज जाने की जिद ना करो। গান গাই যে মই ইমান ভাল পাওঁ, কিন্তু কি হ'ব, মায়ে যে অকল পঢ়াৰ কথাই কয়। বাৰু, মাৰ কথাটোকে শুনিম আৰু লাহে লাহে গানৰ প্ৰেক্টিচটো কমাই দিব লাগিব। আমাৰ ছোৱালীবোৰৰো যে আৰু কি জীৱন, যিটো বস্তু ভাল পাওঁ সেই বস্তুটো কেতিয়াও কৰিব নাপাওঁ। শুয়ে থাকোঁ অলপ, ৰাতিটো পঢ়িবই লাগিব, আকৌ মাৰ চিঞৰ বাখৰ আছেই। শ্ৰেয়াই যে ফাৰ্ষ্ট পালে, বৰ ভাল লাগিছে মনটো। যি হওক ছোৱালীজনী বৰ ভাল আৰু ইমান ধুনীয়া গান গায়। মোৰহে জানো কি হ'ব, মই একোফালেই নাই। গ্ৰুপ ডান্স দিছিলোঁ, তাতো নাপালোঁ। পঢ়া ফালেও নাই। যিবোৰ ল'ৰা ছোৱালী থাকে চবফালে থাকে। মায়ে চাগে মোক এতিয়া গালিয়ে দিব আৰু। মই শ্ৰেয়ালৈ কল এটা কৰোঁ, সুধি চাওঁ তাই কি কৰি আছে। তাই চাগে মনটো খুব ভাল লাগিছে। হেল্ল' শ্ৰেয়া, ভাল লাগিলে গুড নিউজটো পাই যে তই কম্পিটিশ্যনত জিকিলি ৰাহুলৰ এগেইনষ্টত। এতিয়া তাৰ এটিটিউড পূৰা ভাঙি গ'ল, গম পাইছনে। সি এতিয়া এটিটিউড দেখাব নোৱাৰে আৰু, যিটো এটিটিউডত সি গোটেই কলেজত ৰুল কৰি আছিলে, এতিয়া তোৰ বাৰী। তই যিমান পাৰ সিমান ৰুল কৰিব পাৰি। আৰু নেক্সট কম্পিটিশ্যনৰ কাৰণে তই প্ৰেক্টিচ কৰিছ নাই? আচ্ছা, প্ৰেক্টিচ কৰিলি এটা গান। ঠিক আছে হ'ব দে, তোৰো ভাগৰ লাগিছে চাগে। অঁ বাই, ফোন থৈছোঁ, কাইলৈ কলেজত লগ পাম। উফ, মোৰো বৰ ভাগৰ লাগিছে নাচি নাচি। মা, অ' মা, ক'ত আছা? মোৰ বৰ ভোক লাগিছে পাই, কিবা এটা খাবলৈ দিয়া, মই গৈ শুওঁগে। কি হ'লো মাজনী, ইমান চিঞৰিছ যে? ক'তনো চিঞৰিছোঁ, তোমাক মাতিছোঁহে, দেখা নাই বুলি। মই কলেজৰ পৰা আহিলোঁ, তুমি মোৰ মাতটো শুনা নাই নেকি বা? শুনিছোঁ, মই পাকঘৰত আছিলোঁ। বাৰু ক, তোৰ ডান্স কম্পিটিশ্যন কেনেকুৱা হ'ল? আৰু শ্ৰেয়াই গান গালে নাই? মোৰ ডান্স কম্পিটিশ্যন ইমান ভাল নহ'ল, কিন্তু শ্ৰেয়াই ফাৰ্ষ্ট প্ৰাইজ পালে। তাইৰ কাৰণে মোৰ বহুত ভাল লাগিছে। তাই যে ইমান গান গাই ভাল পায়। এৰা, লোকৰ ল'ৰা ছোৱালী চবফালে আছে, আমাৰবোৰ আকৌ ক'তোৱে নাই। এতিয়া তুমি আৰু মোক আৰু ঠাট্টা কৰি নাথাকিবা আৰু, কিবা এটা খাবলৈ দিয়া, মোৰ বহুত ভোক লাগিছে। বাৰু দিছোঁ, তই হাত মুখকেইটা ধুই আগে। শ্ৰেয়া বোলা ছোৱালীজনী সঁচাই বৰ পাকৈত পায় সকলোতে। মাক বিহাৰী হ'লেও কিন্তু ছোৱালীজনী কিন্তু মানিছোঁ আকৌ দেই, বৰ লক্ষী ছোৱালী। আমাৰ যদি ল'ৰা থকা হ'লে তাইক আমাৰ ঘৰৰে বোৱাৰী কৰিলোঁ হ'লে। যাৰ ঘৰলৈ যাব খুব লক্ষী বোৱাৰী হ'ব। কি হ'ল হে, কাৰ কথানো কৈ কৈ হাঁহি আছা তুমি? নহয় অ', এই যে আমাৰ মাজনীৰ লগৰ এজনী আছে শ্ৰেয়া, বৰ ধুনীয়া গান গায়, তাইৰ কথাকে কৈছোঁ। আমাৰ ঘৰত ল'ৰা থকা হ'লে তাইক আমাৰ ঘৰৰে বোৱাৰী কৰিলোঁ হ'লে। ইমান যে লক্ষী ছোৱালী। হ'ব দিয়া, যি দিছে ঈশ্বৰে তাতে সন্তুষ্ট থাকিব লাগে। বাৰু মোক চাহ একাপ দিয়া, মই বজাৰৰ ফালে যাওঁ। অঁ আপুনি বহক, মই দিছোঁ। আমাৰ শ্ৰেয়া আজি গানত ফাৰ্ষ্ট প্ৰাইজ পালে, কিন্তু গান গাই থাকিলে জানো হ'ব? তুমি বৰ চিন্তা কৰাহে, তাই গানহে গাইছে, কিবা বেয়া কাম কৰিব যোৱা নাই নহয়। আৰু তাই জনা বুজা ছোৱালী, কলেজলৈ যায়। কাইলৈ পৰহিলৈ তাই বিয়া হ'লেও চিন্তা নাই। তুমিনো কিয় ইমান চিন্তা কৰিছা? নহয় মানে, বিয়াৰ পিছত
দিগদাৰ হ'ব বুলি অকণমান ভাবিছিলোঁ আৰু কাম কাজ শিকাম ঘৰত আৰু অলপমান পঢ়া শুনা কৰিলে চাকৰি এটা পালে হয়। এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজবোৰ আছে কাৰণেতো আমাৰ শ্ৰেয়া 1 নম্বৰত জিলিকি আছে। শ্ৰেয়া ক'ত? মাতা তাইক। শ্রেয়া ও শ্রেয়া জলদি আও, তোমার পাপা মাতিছে তোমাক। পাপা, তুমি মোক মাতিছিলা? মই তোমাক মাতিছিলো মা। তোমাৰ আজি বোলে কম্পিটিশ্যনত তুমি ফাৰ্ষ্ট হ'লা? বৰ ভাল কথা, তেনেকৈ আগুৱাই যোৱা। পিছে পঢ়া শুনাটো বাদ নিদিবা। গান গাইছা, তোমাৰ হবি হয়, তুমি ভাল পোৱা গোৱা, মই তাত বাধা নিদিওঁ। কিন্তু পঢ়ি শুনি চাকৰি এটা কৰি যদি আনৰ ঘৰলৈ যোৱা, তোমাৰেই সুবিধা হ'ব। হ'ব, তুমি চিন্তা নকৰিবা। মই পঢ়া শুনা গান দুইটা সমানে চলাই যাম। বাৰু এতিয়া মই যাওঁ, মোৰ বহুত টোপনি ধৰিছে। তই শোৱাৰ আগত ভাতটো খাই ল, পিছত হ'লে মই দিব নোৱাৰো। হ'ব হ'ব, তুমি ভাতটো বাঢ়ি টেবুলতে থৈ দিবা। ব'লা, ভাত খাই লওঁ আমি। তোৰ ভাতটো বাঢ়ি মই টেবুলত থৈ দিম, তোৰ যেতিয়া মন যায় খাই ল'বি। আৰু শুন, বেছি ৰাতিলৈকে জাগি নাথাকিবি। পঢ়িবি, কিন্তু নিজৰ গা বেয়া কৰি নপঢ়িবি। আৰু গানটো অলপ কমকৈ গাবি নেকি? হ'ব মা, মই পঢ়িম আৰু গানো গাম। তুমি মোক 1000 বাধা দিলেও মই গান গাম। মই গান গাই ভাল পাওঁ। তোক কৈ লাভ নাই। তই ভাব তোৰ মা দুশ্মন। যেতিয়া বিয়া হৈ যাবি ন, তেতিয়া চাচে তোক গান গাবলৈ দিব ৰ। আৰু আমি নেক্সট ভিডিঅ'ত আহি আছো আৰু অলপ এণ্টাৰটেইনমেণ্ট লৈ। তেতিয়ালৈকে আপোনালোকে ভালে কুশলে থাকক, তাৰে আশা কৰিছো। ধন্যবাদ। আমাৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট কৰি দিব।